নমস্কাৰ সকলোকে ডিভাইন নাম্বাৰ হিলিঙৰ ফালৰ পৰা মই সুভাষ ভট্টাচাৰ্যই শুভেচ্ছা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। মোৰ বিষয়ে ডিটেইলছ চাব লগা হ'লে পেজটো স্ক্ৰল কৰিলে আপোনালোকে পাব। মই যদিও এজন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বাই প্ৰফেশ্যন, এষ্ট্ৰলজি, নিউমাৰলজি, বাস্তু সম্বন্ধে যোৱা প্ৰায় 13-14 বছৰ মই যথেষ্ট ৰিচাৰ্চ বুলি ক'ব খোজোঁ। বৈজ্ঞানিক দৃষ্টিভংগীৰে, বৈদিক দৃষ্টিভংগীৰে কেনেধৰণে এই বস্তুবিলাকে আমাক আচলতে কোৰিলেট কৰে, আৰু যিটো হয়তো বহু ক্ষেত্ৰত মোৰ এই ধৰণৰ যে অধ্যয়নৰ পৰা মই এটা কথা বুজি পাওঁ যে হয়তো নৰ্মেল এষ্ট্ৰলজাৰৰ বহুত বস্তুৰ লগত মোৰ বস্তু হয়তো নিমিলে, বা মই প্ৰেডিকশ্যন মিলিব হয়তো, কিন্তু ৱে অফ প্ৰেডিকশ্যন, এনাৰ্জেটিকেল প্ৰেডিকশ্যন বা তাৰ এনাৰ্জেটিকেল ৰিমেডি হয়তো নিমিলে ভালেখিনি। যি নহওক, মই যে কেইদিনমান আগত লিখিছিলোঁ কুলদেৱতা সম্বন্ধে। কুলদেৱতা কি আৰু ই এষ্ট্ৰলজিত কি ধৰণে কাম কৰে। আমাৰ কুলদেৱতা, ইষ্টদেৱতা, এইবিলাক কিছুমান এনাৰ্জি আছে, যিবিলাক এনাৰ্জিক আমি কি ধৰণে লোৱা উচিত বা লৈ আমাৰ জীৱনত আগবঢ়া উচিত, এইটো বৰ দৰকাৰী কথা। এই এনাৰ্জিবিলাকক আমি কেতিয়াও উপেক্ষা কৰা অনুচিত। এতিয়া কথাটো হ'ল, তাত মই সুন্দৰকৈ লিখিছোঁ কুলদেৱতা কি, কেনেধৰণে কাম কৰে। ইষ্টদেৱতা আৰু কুলদেৱতা যে একে নহয়, কিন্তু তাত এটা কথা মই লিখিছিলোঁ যে যদি কোনোবাই কুলদেৱতা সম্বন্ধে নাজানে, তাক কি ধৰণে জানা দৰকাৰ, বা কুলদেৱতাক কি ধৰণে আমি কি মন্ত্ৰৰে সাধাৰণতে খুব অতি সহজ ভাষাত, কি মন্ত্ৰেৰে বুলি কওঁতেতো এতিয়া বৰ ডাঙৰ এইটো এটা চেপ্টাৰ, কিন্তু একদম সহজ ভাষাত কেনেকৈ আমি তাক পূজা কৰিব পাৰোঁ, কি মন্ত্ৰেৰে, এই ধৰণে ক'ম বুলি কৈছিলোঁ। সেইখিনি কথাকে যিমান পাৰোঁ সংক্ষেপে মই কৈ দিছোঁ, আৰু ডিটেইলছ অধ্যয়ন বা জানিব লগা থাকিলে নিশ্চয় কণ্টেক্ট কৰিব। ইয়াতে মোৰ নম্বৰ দিয়া আছে। মোৰ ইনষ্টিটিউটত বহি আমি সিহঁতৰ এই ধৰণৰ আলোচনা কৰিব পাৰিম। এতিয়া প্ৰথম কথা হ'ল, কুলদেৱতা জনাৰ উপায়। এই উপায়টো যদি মই ৰেংকিঙত ৰাখোঁ যে প্ৰথম আটাইতকৈ ভাল উপায়টো কি, তাৰ পিছৰ ভাল উপায় কি, তেতিয়াহ'লে আটাইতকৈ ভাল উপায় হ'ল আমাৰ পৰিয়ালৰ পৰম্পৰা বা বংশৰ পৰম্পৰাত পূজা কৰা দেৱতা। অৰ্থাৎ কোনো এটা বিশেষ এনাৰ্জি বা দেৱতা, যোনে যি কয়, তাক যদি মই বা কোনোবা এটা বংশই, বংশৰ এজন মানুহে আগৰ 3টা জেনেৰেশ্যন, কমচে কম, খুব কমেও যদি 3টা জেনেৰেশ্যন বা তাতকৈ বেছি এটা বিশেষ দেৱতা বা দেৱ দেৱীৰ, কুলদেৱতা, দেৱতাও হ'ব পাৰে কুলৰ, বা কুলদেৱীও হ'ব পাৰে। গতিকে কোনো এটা দেৱ দেৱীৰ পূজা অৰ্চনা বা এইটো নহয় যে দিনেই ডাঙৰ ডাঙৰ পূজা কৰিম। সেই পাৰ্টিকুলাৰ দেৱ দেৱীজনক যদি পূজাৰ মাধ্যমেৰে বা অন্য ধৰণৰ কিবা মাধ্যমেৰে তেওঁক মনত সদায় ৰাখিব চায়, বা তেওঁক পুজিব চায়, বা তেওঁক সেবিব চায়, আৰু যিটো কণ্টিনিউৱাছ 3টা জেনেৰেশ্যন ধৰি চলি আহিছে বা তাতকৈ বেছি, তেতিয়াহ'লে সেই দেৱতা বা সেই দেৱীগৰাকীক আমি কুলদেৱতা বা কুলদেৱী হিচাপে গ্ৰহণ কৰা যায়। সেই এনাৰ্জিটো, তাৰ মতলব এইটো নহয় যে আমি প্ৰত্যেক 3টা জেনেৰেশ্যনৰ পিছে পিছে নতুন নতুন কুলদেৱতা আনি থাকিম। যেনে এটা উদাহৰণ দি ক'লে আপোনালোকে গম পাব, যেনে মোৰ বংশত যোৱা 200 years প্লাছ, 200 বছৰৰ ওপৰত মোৰ ঘৰত প্ৰতিদিনে শালগ্ৰাম পূজা হয় বা শিৱ পূজা হয়। গতিকে ক'ৰবাত নহয় ক'ৰবাত মোৰ বংশানুক্ৰমে পিছৰ ভৱিষ্যতৰ জেনেৰেশ্যনে এইটো গম পাব যে এইটো 200-250 বছৰ, তাৰ কিমান বছৰ আগত আছে হয়তো মোৰ নলেজত নাই, কিন্তু যিহেতুকে 200 বছৰ আছে আৰু আগৰ পৰা আছে। এই পাৰ্টিকুলাৰ এনাৰ্জিটোক আমি ডেইলি স্মৰণ কৰি আহিছোঁ। এতিয়া তাৰ কথা এইটো মতলব এইটো নহয় যে মই বেলেগ দেৱ দেৱতাক স্মৰণ নকৰিম, কিন্তু কুলদেৱতা, এতিয়া মোৰ বংশৰ কুলদেৱতা বুলি যদি মই ভাবোঁ, তেতিয়াহ'লে শালগ্ৰাম আৰু শিৱৰ যিটো এনাৰ্জি, এইটো হয়তো মোৰ ঘৰৰ কুলদেৱতা হ'ব। সেনেকৈ প্ৰত্যেক ফেমিলিক যিটো দেৱতা বা দেৱীক
প্ৰতিদিনে হওক বা বছৰেকত হওক কমচে কম 3টা জেনেৰেশ্যনৰ ওপৰত পূজা কৰি থকা হৈছে। মই আকৌ কৈছোঁ সেই পূজাটো ডেইলি হ'ব পাৰে, সাপ্তাহিক হ'ব পাৰে, মাহিলী হ'ব পাৰে, বছৰেকত হ'ব পাৰে, কিন্তু সেই পাৰ্টিকুলাৰ দেৱ দেৱীৰ পূজা অৰ্চনা সেই বংশ ধৰি কৰা যায়। সেইজন দেৱতা বা দেৱীৰ শক্তিকেই আমি কুলৰক্ষক দেৱতা বা দেৱীৰ শক্তি বুলি আমি জানো। এতিয়া কুলদেৱতাক পূজা নকৰিলে, অৱহেলা কৰিলে কি ধৰণৰ বিপদ বিঘিনিয়ে ক'ব পাৰে, মই ৰিপিট নকৰোঁ, সেই বস্তু সম্বন্ধে মই ডিটেইলছ আগত লিখিছোঁ। এতিয়া দ্বিতীয় কথা হ'ল যে ধৰক আমাৰ এনচেষ্টৰ বা পূৰ্বপুৰুষক আমি সোধা নাই বা বিভিন্ন কাৰণত আমি নাজানো বা তেওঁলোকক জ্ঞাত নহয়, মোৰ ওপৰৰ বংশৰ মানুহ, যে আমাৰ কুলদেৱতা কোন আছিল বা কোন হয়। তেতিয়াহ'লে ইয়াক কুণ্ডলীৰ পৰা চাব পাৰে, প্ৰভাইডেড যদি আপোনাৰ কুণ্ডলীখন একুৰেট হয়, ইনক্লুডিং টাইম। এতিয়া যিজনৰ অলৰেডি সেনেকৈ জনা উপায় আছে অলৰেডি, যে আমাৰ বংশৰ পৰা আমি জানো, তেওঁৰ কিন্তু কোনোপধ্যে কোনো কুণ্ডলীত চাই ৰেক্টিফিকেশ্যনো নহয়, আৰু জেনেৰেলি ৰেক্টিফিকেশ্যন কৰিব নালাগে। কুণ্ডলী চালে সেইটো গম পোৱা যায় যে সেইটো মিলি যায়, কাৰণ সেইটো মই মোৰ ক্ষেত্ৰত বা বহুত মানুহৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ যে সেই দেৱ দেৱীটো মিলিয়েই যায়। কিন্তু ধৰক যদি কাৰোবাৰ নাই, তেতিয়াহ'লে D12 বুলি যিখন চাৰ্ট আছে, D12 চাৰ্টখন যিখনক আমি আমাৰ ভাষাত দ্বাদশাংশ চাৰ্ট বুলিও কওঁ, এই D12 চাৰ্টখনৰ কেইটামান হাউচ, যেনে 4 নম্বৰ হাউচ মানে চতুৰ্থ হাউচ, 9 নম্বৰ হাউচ 9 নম্বৰ ঘৰ, এই ঘৰকেইটাৰ লৰ্ড কোন, লৰ্ড মানে অধিপতি কোন, বা তাত কি গ্ৰহ বহি আছে, বা সেই দুটা হাউচত কি গ্ৰহৰ এছপেক্ট আছে মানে দৃষ্টি আছে, এই সম্পূৰ্ণ কথাবিলাক মিলাই চাই এই দেৱতা মানে কুলদেৱতা বা কুলদেৱী আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল সেইখিনি পূৰা মিলাই চোৱাৰ কাৰণে এজন ভাল অভিজ্ঞ, মানে এষ্ট্ৰলজিৰ পৰা চাব লাগিলে এজন ভাল অভিজ্ঞ, মই নন প্ৰফেশ্যনেল বুলি কওঁ এই কাৰণে যে এইটো কিবা পইচাৰ আশাত বা কিবা পইচা ল'ব, চাৰ্জ ল'ব, এইটো বেলেগ কথা, কিন্তু যে এটা হিউজ এমাউণ্ট চাৰ্জ কৰি বা ভয়ংকৰ কিবা ধৰণৰ চাৰ্জ কৰি মই এই কথাটো ক'ম, ই এনেধৰণৰ বস্তু নহয়। তেওঁ অনেষ্টলি নন প্ৰফেশ্যনেল মানুহ, যে তেওঁৰ সেই সম্বন্ধে ভাল জ্ঞান, D12 D20ৰ ওপৰত ভাল নলেজ থকা মানুহ এজনে এই কথা ক'ব পাৰিব, কাৰণ কিয় মই আগত কৈ আছোঁ আগত। এতিয়া এই D12 চাৰ্টখনে আচলতে কেনেধৰণে আমাক সহায় কৰে। বেচিকেলি D12 চাৰ্টখনৰ পৰা আমি কেইটামান পইণ্ট খুব ভালকৈ জানিব পাৰোঁ। প্ৰথম পইণ্ট হ'ল পিতৃ পৰম্পৰা, পিতৃ পিতামহ, পিতৃৰ যিটো ধাৰা। মই সেইকাৰণে কৈছোঁ নন প্ৰফেশ্যনেলি মাইক্ৰ' লেভেলত যদি আপুনি ষ্টাডি কৰিব পাৰে। বংশগত সংস্কাৰ কি, ই প্লেনেটৰ এই মই যিকেইটা কৈছোঁ, লৰ্ড হওক, প্লেনেট হওক, এছপেক্ট হওক, এই গোটেইখিনি মিলাই চালে নিশ্চয় গম পোৱা যায় যে ইয়াৰ বংশগত সংস্কাৰ সেই মানুহজনৰ কি, পৰিয়ালৰ পূজাৰ পৰম্পৰা কি, তেওঁ কি ধৰণৰ পূজা, যে তেওঁ শক্তি পূজা, বৈষ্ণৱ পূজা বা কি ধৰণৰ দেৱ দেৱীৰ পূজাৰ এনাৰ্জিৰ লগত সেই মানুহজনৰ এনাৰ্জিৰ এটা লিংকেজ আছে। তেওঁ লাইনেজৰ লগত, বংশৰ মানে পৰম্পৰাৰ লগত কি বস্তুৰ তেওঁ চিমিলাৰিটি, কি এনাৰ্জিৰ চিমিলাৰিটি আছে, আৰু পুৰুষানুক্ৰমে মানে বংশৰ পৰা বংশলৈকে কি ধৰণৰ দেৱতাৰ এনাৰ্জিয়ে সেই মানুহজনক ছাপোৰ্ট কৰে, এই বস্তুবিলাক আমি সুন্দৰকৈ D12 চাৰ্টৰ পৰা আমি গম পাওঁ। আচলতে কুলদেৱতা আমি নিজে বাছনি কৰি লোৱা দেৱতা নহয়, সেইটো আপোনাৰ কুণ্ডলীৰ এনাৰ্জিয়ে কি কয়, সেইটো ইষ্ট দেৱতা। ইষ্ট দেৱতাৰ পূজাও বেলেগ ধৰণৰ, সেই এনাৰ্জিটোৰ চিন্তা কৰা ভাৱধাৰাও বেলেগ ধৰণৰ, আৰু কুলদেৱতা খুব সাম্য, কুলদেৱতাই খুব মানে ভয়ংকৰ ইণ্টেন্স পূজা নিবিচাৰে, উগ্ৰ পূজা নিবিচাৰে। কুলদেৱতাক আপুনি অৱহেলা নকৰাকৈ, যিটো মই আগৰ পেজত লিখিছোঁ, ফিল কৰিব নালাগে সেই এনাৰ্জিটোৱে যে আপুনি অৱহেলা কৰিছে। কিন্তু ইষ্ট দেৱতাৰ পূজাটো সম্পূৰ্ণ বেলেগ, সেইটো আমি পিছত
নেক্সট সেইটো সম্বন্ধে আলোচনা কৰিম। চ' কুলদেৱতাটো নিজে বাছনি কৰা দেৱতা নহয়, সেইটো কাৰণেই এই D12 চাৰ্টখন খুব কুলদেৱতাৰ কাৰণে প্ৰপাৰ চাৰ্ট বুলি কোৱা হয়, যিখনৰ পৰা আমি ওলাম। এতিয়া মই ঠিক অলপ সংক্ষেপে ক'ব গৈছোঁ, D12 চাৰ্টখনৰ 4 নম্বৰ হাউচটো ফ'ৰ্থ হাউচৰ যিটো মই কৈছোঁ অধিপতি গ্ৰহ কোন, তাত কোন গ্ৰহ বহি আছে, তাত কোন গ্ৰহই দৃষ্টি দি আছে তাৰ ওপৰত। তেনেকৈ এই বস্তুবিলাকে কি বুজায়, আচলতে পূজাৰ স্বৰূপটো উলিওৱা যায়, আৰু পূজাৰ স্বৰূপটোৰ পৰা কেনেধৰণৰ পূজা, কি ধৰণৰ এনাৰ্জি লেভেলত যোৱা দৰকাৰ, তাত লিখা নাথাকে ডাইৰেক্টলি দেৱতাটোৰ নাম, তাৰ পৰা আমি ওলাব পাৰোঁ। ছেকেণ্ড, 9th হাউচে আমাক আকৌ কি দিয়ে, কি ধৰণৰ পূজাৰ পৰম্পৰা সেই মানুহজনে সেইটো ফেমিলিত লৈ আহিছে, তেওঁৰ দেউতাকৰ কি ধৰণৰ এনাৰ্জিৰ পৰা মানে আহিছে, দেউতাকৰ এনাৰ্জিটো কেনেধৰণৰ। 9th হাউচে এই এনাৰ্জিৰ ক্ষেত্ৰত খুব স্পষ্ট আমাক এটা ডাইৰেকশ্যন দিয়ে। চ' এই হাউচ দুটা স্পেচিয়েল খুব ভাল ৰিলেশ্যন থাকে কুলদেৱতাৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত। অৰ্থাৎ যদি আপোনাৰ বংশৰ পৰম্পৰাই নাজানে, আপোনাৰ এনচেষ্টৰ বা আপোনাৰ আগৰ বংশৰ মানুহে নাজানে, মা দেউতা বা তেওঁলোকৰ ছিনিয়ৰ মানুহে, তেতিয়াহ'লে আপুনি কুণ্ডলী চায়। আৰু এই ক্ষেত্ৰত এটা খুব ভাল কথা, যদি কোনোবাই দুটা জেনেৰেশ্যনৰ কুণ্ডলী, যেনে দেউতাক আৰু ল'ৰাৰ ছাপ'জ, সেই কুণ্ডলীৰ সংমিশ্ৰণ ঘটায়, তাৰ পৰা সেই এনাৰ্জিটো বাহিৰ কৰিব পাৰে, এইটো আটাইতকৈ এক্সিলেণ্ট আৰু শুদ্ধভাৱে পোৱা যায়। এতিয়া তাত কিছুমানে আকৌ কয়, ভিডিঅ' বহুত পাব, D20 চাৰ্ট, যে D20 চাৰ্ট যিখন বিশাংশ বুলি কওঁ আমি, যে সেই চাৰ্টখনৰ বহুত মানে দৰকাৰ, সেইখনৰ পৰা ওলাব পাৰি। কিন্তু সেইখনত মই D12ত কৈ সেইখনক মই পিছত স্থান দিওঁ। তাৰ কাৰণটো কি জানেনে, D12 চাৰ্টখনে আচলতে আমাৰ অকল পূজাৰ পদ্ধতিটোহে দেখায়, যে এই বংশটোৰ মানুহে এনেকুৱা পূজা পদ্ধতি কৰিব পাৰে। সি ঠিক একজেক্ট এই দেৱতাৰ এনাৰ্জেটিকেল ডাইৰেকশ্যনটো সি নেদেখায়। অৱশ্যে দুইটা মেটচ কৰিব পাৰিলে ডেট ইজ ৱেল এণ্ড গুড, কিন্তু অকল D20 চাৰ্টখনে আপোনাক এটা শুদ্ধ নেদেখায়। কাৰণটো হ'ল সি সাধনাৰ পথটো দেখায়, যে আমি কি ধৰণৰ সাধনা কৰা দৰকাৰ, কি এনাৰ্জি। ছেকেণ্ড, কি ধৰণৰ পূজা পদ্ধতি, বৈদিক বা তান্ত্ৰিক বা ভক্তিমূলক বা কি ধৰণৰ, সেইটো মন্ত্ৰ জপ উপাসনা এইবিলাক কেনেধৰণৰ যেনে ধৰক কিছুমান D20 চাৰ্ট চাই কোৱা যায় যে আপুনি তান্ত্ৰিক মন্ত্ৰৰ ফালে নাযাব, কাৰণ সেই মানুহজনে যদি তান্ত্ৰিক মন্ত্ৰৰ ফালে যায়, তেওঁক এনাৰ্জেটিকেলি ছাপোৰ্ট নকৰে। গতিকে মানুহজনে জীৱনত বেছি প্ৰব্লেম পাব পাৰে। বেছি প্ৰব্লেমনো কি, তেওঁৰ লাইফত এটা শ্বৰ্টাৰ আয়ুস আহি যাব পাৰে, বা তেওঁ অন্য কিবা অবষ্টাকলছ পাব পাৰে। সেইকাৰণে D20 চাৰ্টখন এটা বস্তুৰ কাৰণে বৰ দৰকাৰ, যে আমি কি ধৰণৰ এনাৰ্জিত আচলতে থকা দৰকাৰ, এই বস্তুটো এই চাৰ্টখনে আমাক খুব সুন্দৰভাৱে দেখাই দিয়ে। লগত এই D20 চাৰ্টখনে দেখায় আত্মিক অনুশীলন, চোল, আমাৰ আত্মাৰ কি ধৰণৰ অনুশীলনৰ মাজত থকা দৰকাৰ, কি ধৰণৰ এনাৰ্জেটিকেল ৰিলেশ্যনত থকা দৰকাৰ, সেইটো বুজায়, যিটোৰ পৰা আমি পূজা পদ্ধতিটো বাছি ওলাব পাৰোঁ। D20খনে এটা প্ৰশ্নৰ উত্তৰ নিদিয়ে যে আপোনাৰ কুলদেৱতা কোন, এইটো প্ৰপাৰলি ইণ্ডিকেশ্যন দিয়াত সহায় নকৰে। কিন্তু D20 চাৰ্টখনে এটা বস্তুত যথেষ্ট হেল্প কৰে, মই কেনেকৈ পূজা কৰা দৰকাৰ, কি পদ্ধতিত পূজা কৰা দৰকাৰ। চ' পদ্ধতিক আপুনি যিকোনো এজন দেৱতাক বৈদিকভাৱেও পূজা কৰিব পাৰে, তান্ত্ৰিকভাৱে পূজা কৰিব পাৰে। গতিকে সি দেখাব পদ্ধতিটো, যে আপুনি তান্ত্ৰিকত নাযাব বা বৈদিকভাৱে যাওক বা এইটো ৰাস্তাত যাওক, সেই ইণ্ডিকেশ্যনটো D20খনে দিব। কিন্তু পাৰ্টিকুলাৰ সেই দেৱ বা দেৱীজনৰ এক্সাম্পলটো মানে এনাৰ্জিটো আপোনাক D12 চাৰ্টখনে দিব পাৰে। এতিয়া কুলদেৱতাৰ ক্ষেত্ৰত এই D20 চাৰ্টখনৰ ভূমিকাটো কেনেধৰণৰ। প্ৰথম কথা, D12ত আপুনি যিটো ভগৱান দেৱ দেৱীক চালে, সেইটোক নিশ্চিত কৰে কিহেৰে, থ্ৰু দ্য এনাৰ্জি, যিটো এনাৰ্জিৰে আপুনি পূজা সম্পাদন কৰা দৰকাৰ। পূজাৰ ৰূপ আৰু সাধাৰণ যি ধৰণে আপুনি সেই পূজাৰ ছিষ্টেম পদ্ধতি ফ'ল' কৰিব, সেইটো দেখায়।
আৰু আটাইতকৈ ডাঙৰ কথা এই কুলদেৱতাৰ পূজাটো সক্ৰিয় নে সুপ্ত এইটোও দেখায় যে এই মানুহজন কনষ্টেণ্টলি সেই পূজাটোৰ লগত সক্ৰিয়ভাৱে জড়িত নে সেইটো সুপ্ত অৱস্থাত আছে। এই দুইটা বস্তু আমাৰ জেনেৰেলি দেখা যায়। আৰু এই ক্ষেত্ৰত আৰু এটা বস্তু নিৰ্ভৰ কৰে, যিটো মই তাত লিখিছোঁ, আপুনি সাধক নে আপুনি সেৱক। আমি সাধাৰণতে চববিলাকেই 99% মানুহেই আমি সেৱক হিচাপে কাম কৰোঁ, পূজা কৰোঁ আমাৰ নিজৰ ভালৰ কাৰণে বা কাৰোবাৰ ভালৰ কাৰণে। কিন্তু সাধক যিটো, তেওঁৰ পাৰপাছটো অকণমান বেলেগ ধৰণৰ হয়। ইয়াত আকৌ আৰু এটা ইণ্টাৰেষ্টিং কথা, এই দুখন চাৰ্টৰ উপৰিও D1 চাৰ্টখন, যিখন আমি লগ্ন কুণ্ডলী বুলি কওঁ, সেইখনকো আপুনি ইগন'ৰ কৰিব নোৱাৰে। 5th হাউচ, 2 নম্বৰ হাউচ, 5 নম্বৰ হাউচ, 9 নম্বৰ হাউচ, এই তিনিটা হাউচৰো ৰোল থাকে। গতিকে এই D1, D12, D20 তিনিখন চাৰ্ট আচলতে প্ৰকৃতভাৱে যদি আপুনি কুলদেৱতা ওলাব খোজে, তিনিখন চাৰ্টৰ এই হাউচকেইটাৰ দৰকাৰ হয়। কাৰণ কেনেধৰণে জানেনে, কুলদেৱতা যদি আমি কওঁ ফাইনেল হয় D12 চাৰ্টত, প্ৰকাশ পায় D1 চাৰ্টত, আৰু তাৰ পদ্ধতি পালন কৰা পদ্ধতিবোৰ জনা যায় D20ত। এই তিনিখন চাৰ্টে আপোনাক প্ৰপাৰ ডাইৰেকশ্যন এটা দিয়ে যে আমি আচলতে কুলদেৱতা কেনেকৈ একুৰেট মোটামুটি কুলদেৱতা এজন ওলাব পাৰোঁ। আৰু এইটো কোনো পঢ়ি কোৱা কথা নহয় যে প্ৰায় বহুত কেইজন মানুহৰ লগত মই পাৰ্চনেল চাৰ্চ কৰি ওলাইছোঁ যে এই তিনিটাৰ মাজৰ সংমিশ্ৰণৰ দৰকাৰ। গতিকে মুঠ কথাটো এনেকুৱা যে কুলদেৱতা জনাৰ আটাইতকৈ ভাল উপায়টো হ'ল যে আপুনি আপোনাৰ পূৰ্বপুৰুষৰ, আপোনাৰ আগৰ দেউতা, ককা দেউতা, যেনে আমি কওঁ পিতামহ, প্ৰপিতামহ, যিখিনিক আপুনি জানে, মা বা তাৰ ওপৰৰ চিনিয়ৰ মানুহ বংশৰ হিচাপে, সেইখিনি মানুহক সুধিব চেষ্টা কৰক, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰক। এইটো আটাইতকৈ ভাল উপায়। ইভেন এই ক্ষেত্ৰত কোৱা যায় যে কোনোবাই যদি পূৰ্ব বংশৰ পৰা কুলদেৱতাক জানে যে এইটোৱেই, অৰ্থাৎ চিনিয়ৰ মানুহৰ পৰা, যেনে মই যিটো মোৰ উদাহৰণ দি ক'লোঁ যে মই আজি জানো মোৰ কুণ্ডলীয়ে যদি সেই এনাৰ্জিটোক অকণমান বেলেগ ফালেও ডাইভাৰ্ট কৰি দেখাব যায়, তথাপিও মই প্ৰথম প্ৰিফাৰেঞ্চ দিম এইটো। সেইকাৰণে মই কওঁ কুণ্ডলীটো হ'ল ছেকেণ্ড প্ৰিফাৰেঞ্চ। প্ৰথম প্ৰিফাৰেঞ্চটো হ'ল আপোনাৰ আগৰ মানুহক, আপোনাৰ বংশৰ ছিনিয়ৰ মানুহক, আগৰ মানুহক সোধক। এতিয়া আপোনাৰ এই বিষয়ে মই ইয়াত আৰু ৰিপিট নকৰোঁ যে কুলদেৱতা ইগন'ৰ কৰিলে কি প্ৰব্লেম হয়। এটা কথাই কওঁ, বহুত মানুহে কুণ্ডলী দেখায়, বাস্তু দেখায়, বহুত কিবা কিবি দেখায়, মানে ইমান ৰিমেডি কৰাৰ পিছতো তেওঁ ক'ৰবাত নহয় ক'ৰবাত সেই মানুহজনে ভাবে যে মই অবষ্টাকলছ আজিও মোৰ এৰি দিয়া নাই। ইয়াৰ প্ৰথম প্ৰধান কাৰণ হ'ব পাৰে ক'ৰবাত সেই মানুহজনৰ অৱহেলা বা ইগন'ৰেঞ্চ টুৱাৰ্ডছ হিজ কুলদেৱতা, তেওঁৰ কুলদেৱতাৰ প্ৰতি থকা অৱহেলাৰ বাবে আটাইতকৈ এইটো ডাঙৰ কাৰণ হিচাপে খাৰা হ'ব পাৰে। তেতিয়াই কোৱা যায় যে মই ইমান ৰিমেডি লৈ মই কুণ্ডলীৰ ফালৰ পৰা বা বেলেগ ফালৰ পৰা মই উদ্ধাৰ পোৱা নাই, বা বহুত পূজা কৰিও মই শান্তি পোৱা নাই। কাৰণ যিটো পূজা তেওঁ 2 মিনিটত কৰিলেও শান্ত হয়, সেই পূজাটোতেই তেওঁ হাত দিয়া নাই। গতিকে কুলদেৱতা জানিবলৈ আপোনালোকে চেষ্টা কৰক। কুণ্ডলী যদি কোনোবাই নাজানে আগৰ বংশৰ মানুহৰ পৰা, তেতিয়াহ'লে কুণ্ডলী ফালৰ পৰা হ'লেও এই তিনিটা চাৰ্ট মিলাই চাব চেষ্টা কৰক। এজন অভিজ্ঞ এষ্ট্ৰলজাৰৰ ওচৰত যাওক, যিজনে আপোনাক জনাব পাৰে। নিশ্চয় আপুনি আমাৰ ইনষ্টিটিউটতো কণ্টেক্ট কৰিব পাৰে। এই সম্পৰ্কে জানি কুলদেৱতাৰ এটলিষ্ট ঘণ্টা পূজা কৰিব নালাগে, 2 ঘণ্টা, 3 দিন, 4 দিন ধৰি কোনো কথা নাই, ডেইলি আপুনি 15 ছেকেণ্ড কুলদেৱতাক স্মৰণ কৰক। সেইখিনিও আপোনাৰ কাৰণে যথেষ্ট। সহজ সৰল মন্ত্ৰ, ফৰ এক্সাম্পল যেনে যদি আপুনি জানে, ধৰক আপোনাৰ শিৱ কুলদেৱতা ওম নম শিৱায় বুলি কওক। যদি ভাবে আপোনাৰ বিষ্ণু বা শালগ্ৰাম বা নাৰায়ণ আপোনাৰ
কুলদেৱতা তেতিয়াহ'লে নমো নাৰায়ণায় বুলি কওক, বাসুদেৱায় নম কওক। বা যদি আপুনি জানে যে কালীমা আপোনাৰ কুলদেৱী, ক্ৰিং কালিকায় নম। চ' এই ধৰণৰ চিম্পুল মন্ত্ৰৰে স্মৰণ কৰিলেও, এবাৰ স্মৰণ কৰিলেও হ'ব। বাকী পদ্ধতি মই লিখাখিনিত লিখি থৈছোঁ। আৰু শেষত সকলোকে আকৌ নমস্কাৰ জনাই সামৰণি মাৰিছোঁ। কাৰণ ইমান বহল বস্তু এটা ইমান সৰু ভিডিঅ'টোত কোৱা সম্ভৱ নহয়। যিমান পাৰি মই চুটিকৈ ক'ব চেষ্টা কৰিছোঁ। নমস্কাৰ, আকৌ লগ পাম। কুলদেৱতাভ্যো নমঃ। চ' লগ পাম সকলোকে। থেংক ইউ, নমস্কাৰ।